তো ফাইনেলি ধান চাবলৈ আহিলোঁ পথাৰত। ধান চান চালোঁ, ধান ওলাইছে আৰু এয়া এইফালে পকিছেও। ধান চাই ল'লোঁ আৰু ধান দুডাল লৈ লৈছোঁ ঘৰত। বিশেষকৈ আজি কাতি বিহু আমাৰ কিছুমান নিয়ম থাকে। তো আৰু এতিয়া চাকি পনা এইবিলাক চব ৰেডি কৰোঁগৈ। ব'লক আপোনালোকে চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব। মাহ প্ৰসাদ সকলো তিয়াই ৰেডি কৰি থৈছোঁ। আমি প্ৰায় অলপ পাছতে আৰু প্ৰসাদ উলিওৱা হ'ব তুলসী তলত। তেল দিয়া পিঠা, লছ কৰা আৰু ইয়াক খোলাত দিয়া পিঠা, বিহু আৰু এনেকেই। পথাৰত চাকি জ্বলাবলৈ গৈ আছোঁ। ইয়াতে চাকি জ্বলাম। তো পথাৰত চাকি গছ জ্বলাই লওঁ। তো চাকি তাকি সকলোবিলাক জ্বলাই তো আজৰি হৈ লওঁ। গধূলিকৈ মাহ প্ৰসাদ উলিয়াব লাগিব যিহেতু, তো চাকি চুকাবিলাক জ্বলাই লওঁ। সকলোবিলাক প্ৰায় ৰেডি হৈ গ'ল আৰু কাষৰ মানুহ ঘৰলৈ মাতিলে যে প্ৰসাদ মুঠি আমাৰ ঘৰত উলিয়াই লওঁ আগতীয়াকৈ। প্ৰায় সকলোবিলাক ৰেডি হৈ আছে, মোৰো সকলোবিলাক ৰেডি হৈ আছিলে বাৰু। হ'লেও কাষৰ মানুহ ঘৰত মাতিলে সিহঁতৰ ঘৰত প্ৰসাদ মুঠিয়াকৈ উলিয়াই লওঁ। এইবোৰ ভকত আৰু কেমেৰা চেমেৰা উঠি দিয়ে। নিমখটো ফালা তুমি এইখন কেনেকৈ কৰিম যে নাজানো। যিহেতু তুলসী তলত প্ৰসাদ দিব লাগে, আজি তুলসী তলত প্ৰসাদ দিয়া। চ' আমাৰ গৃহিণীকে প্ৰসাদ দিবলৈ দিছোঁ আৰু। তো সকলোৱে ৰেডি কৰি আছে প্ৰসাদ দিব এতিয়া। তো যা যোগাৰ চলি আছে, আপোনালোকেও চাগে সকলোৱে ঘৰে ঘৰে যা যোগাৰ চলাই আছে। যিহেতু আজিৰ দিনটোত যেনেকৈ হ'লেও প্ৰসাদ এমুঠি ওলাই তুলসী তলত চাকি বন্তি জ্বলাই। প্ৰাৰ্থনা চাৰ্থনা কৰি সকলোবিলাক হৈ গ'ল। এতিয়া প্ৰসাদ বিতাইছে আৰু প্ৰসাদটো সোনকালে খাব লাগিব। যিহেতু আৰু 4-5 ঘৰ মানুহ আছে ওচৰতে, সিহঁতৰ ঘৰতো প্ৰসাদ উলিয়াব লাগিব। তো পোৱালিকেইটা ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে সকলোকেইটা। তো সিহঁতি মানে সিহঁতক লৈ যাব লাগিব গোটেই ঘৰতে। তো 4-5 ঘৰ আৰু আছে, পটাপট প্ৰসাদ মুঠি খাই লোৱা হওক। তো পোৱালিবিলাক সকলোকে প্ৰসাদ বিলাই দিয়া হৈছে। তো প্ৰসাদ মুঠি খাই লওঁ। আজি কাতি বিহু হয়, কাতি বিহু উপলক্ষে ঢাকিছহে নি? এই আমাৰ ভকতজন কৃষ্ণ